নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই দীপাংকৰ আৰু এতিয়া পথাৰত আহিছিলোঁ যিহেতু ধান কাটিবলৈ। এয়া চাহ খাবলৈ লৈছোঁ। এয়া চাহ অকণমান খাই লওঁ, মা আৰু মই। এয়া বাতিতে, এইবোৰ ডিছপ'জেবল ভাল নালাগে, বাতিত মেইন। আৰু এয়া লাল চাহ বাকি লৈছোঁ এনেদৰে। তেজপাত দি আনিছোঁ, কি ধুনীয়া চেণ্ট ওলাইছে। আৰু লগতে খাবলৈ কাৰণে নালাগিছিল, পূৰা 1 লিটাৰ চাহ লৈ আনিছোঁ। আৰু পথাৰত লগতে খাবলৈ কাৰণে কি আনিছোঁ জানেনে? এইয়া গজা। কোনে কোনে খাই বাৰু গজা? মই গজা খুব ভাল পাওঁ। এতিয়া আমি খাই লওঁ দেই। বাই, আমি খাই লৈছোঁ। এজনী মা এতিয়া লাল চাহ খাব দিম। গৰম হৈ আছে দেই চাহটো, আমি খাই লওঁ আৰু। খাই লওক। খাই লওঁ দেই ৰাইজসকল। কঁকালো বিষ, এতিয়া নেদালেও উপায় নাই আৰু। খাই লওঁ লাল চাহটো বা চোৱা।